এইখন হৈ গ'ল তেখেতসকলৰ 60 ৰুপিজৰ থালি মজা লাগিছে কিমান গাল আইটেম 60 ৰুপিজত নমস্কাৰ বন্ধুসকল সকলোৱে গম পাই যে মই নতুন নতুন ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ ভিডিঅ' আপোনালোকৰ আগলৈ আনি থাকোঁ তো আজিও আহিছোঁ ডিব্ৰুগড় দুৱাৰা চুকত এখন ৰেঙনি নামৰ এখন বহুতে ধুনীয়া থলুৱা খাদ্যৰ এখন হোটেল খুলিলে আৰু এইখন খোলা আজি মোটামুটি 1 মাহমান হ'ল কিন্তু আজি মই ইয়াত আহিছোঁ খাবলৈ কাৰণে ইয়াৰ প্ৰাইচটো কেনেকুৱা খানাটো কেনেকুৱা সকলোবোৰ ইনফৰমেশ্যন দিবলৈ চ' দেৰি নকৰি হোটেলখনৰ ভিতৰলৈ সোমাই যাওঁ বলক হোটেলখন কেনেকুৱা দেখাম আৰু ইয়াৰ খানাটো কেনেকুৱা প্ৰাইচটো কেনেকুৱা কোৱালিটি কেনেকুৱা সকলোবোৰ ইনফৰমেশ্যন দি আছোঁ তো ভিতৰলৈ সোমাই যাবলৈ বৰ বেছি মানে পকাই নাথাকো আৰু ভিতৰলৈ সোমাই যাবলৈ চ' ৰেঙনি নামৰ এই হোটেলখনৰ ভিতৰলৈ সোমাই যাওঁ বলক আৰু দেখাওঁ ইয়াৰ ভিতৰৰ পাৰ্টটো চাওক এইটোৱে হৈ গ'ল ভিতৰৰ পাৰ্ট ইয়াতে আপোনালোকে বহি পিনে খানা খাব পাৰিব আৰু ধুনীয়া একদম আহল বহল ধুনীয়া জেগা আৰু নতুন নতুন হোটেলৰ কথা জনাই মোৰ নিজৰে ভাল লাগে কিবা এটা এখনো খোলা বেছি দিন হোৱা নাই ইয়াৰ খানা টেষ্টটো কেনেকুৱা দাম কিমান সকলোবোৰ ইনফৰমেশ্যন আপোনালোকক দি আছোঁ ৰ'ব কোনো মানুহে হোটেলৰ ভিতৰলৈ সোমাই আহিব নিদিয়ে কিন্তু আমি আজি ৰেঙনি নামৰ হোটেলখনলৈ কিটচেনলৈ সোমাই আহিছোঁ আগে বাইদেউসকলে ভাত বাঢ়ি আছে ধুনীয়াকৈ দেখিছে আৰু মোৰ কাৰণে কি বাঢ়িছে মই নিজেও নাজানো এতিয়া খাইহে গম পাম দেখিছে একদম আৰু কিটচেন সঁচাকৈ বহুত হাইজিন একদম পূৰা চাফাকৈ বনাইছে এনেকুৱা লাগিছে একদম ঘৰৰ পাকঘৰ আমাৰ ঘৰৰ পাকঘৰটো এনেকুৱা আছে কিন্তু ইমান চাফা নহয় দেখিছে বাইদেউ কি বাঢ়ি আছে এইটো ভেজ থালি নে কি থালি হয় এইটো ভেজ থালি হয় ন অ'কে ঠিক আছে খাই চাম দিয়ক বাৰু তাৰপিছতে গম পাম কেনেকুৱা খানা বনিছে আৰু মোৰ ফেভৰিট বেঙেনা পকৰি আছে দেই ইয়াতে মজা গ'ল ৰেঙনি নামৰ হোটেলখনত আপোনালোকৰ মেনুখন দেখাই দিওঁ চাওক ভেজ থালি 60 চিকেন থালি 110 পৰ্ক থালি 120 টকা পৰ্ক খাবলৈ মন আছিলে দেই মোৰ এইফালে চিকেন আপোনালোকে মেনুখন প'ষ্ট কৰি পিনে মোৰ চাই লওক ভিডিঅ'টো ৰখাই পিনে ধুনীয়াকৈ ঠিক আছে এইফালে মটন আছে মটন কাৰী 150 130 মানে হাফ চাগে 150 দেখিছে আপোনালোকে অলপ ভিডিঅ'টো আমলেট আছে 20 টকা আমলেট আৰু এনেকৈ আপোনালোকে মেনুখন প'ষ্ট কৰি পিনে বন্ধুসকল চাওক ৰেঙনি হোটেলত আহিলোঁ আৰু ইয়াত মই 60 ৰুপিজৰ ভেজ থালিখন আপোনালোকক প্ৰথমে দেখাই লওঁ কি কি আইটেম আহিছে প্ৰথম চাওক এইটো চাওক ইয়াত 60 ৰুপিজ লিখা আছে ঠিক আছে আৰু এতিয়া মই ইয়াৰ 60 ৰুপিজৰ থালিখন দেখাই দিওঁ একবাৰ মই এইখন হৈ গ'ল তেখেতসকলৰ 60 ৰুপিজৰ থালি মজা লাগিছে কিমান গাল আইটেম 60 ৰুপিজত আৰু এটা কথা ইয়াত মই সঁচাকৈ সুধিলোঁ ন দে মই ইউটিউবাৰ বুলি এনেকুৱা নহয় যে মোকে স্পেচিয়েলি দিছে ইয়াত আপোনালোকে খাবলৈ আহিলেও এইটো থালিয়ে পাব আৰু ইয়াত কি কি আছে মই পূৰা ভালকৈ দেখাইছোঁ এবাৰ জুম আহা ইয়াত চাওক এইটো 60 ৰুপিজৰ থালিত আছে তেখেতসকলে দিছে মাটি দাইল এটা দিছে আৰু এইটো দিছে আপোনালোকৰ এটা প্লেইন ডাল দিছে এইটো আপোনালোকৰ অলপ মিক্স ভেজ চব্জি দিছে আৰু এইটো হৈ গ'ল আলু চব্জি এইটো হৈ গ'ল তোমালোকৰ পচলা কল পচলা দিছে তাৰপাছত দিছে পাপৰ তাৰপিছত দিছে পানী টেঙা আচাৰ চাটনি এইটো মোৰ অল টাইম ফেভ বেঙেনা পকৰি দিছে ধুনীয়াকৈ আৰু এইফালে আছে আপোনালোকৰ মাছৰ পেটু দি দিলে এইটো ভেজ থালিত হ'ব দিয়ক একো নাই আৰু এইফালে আপোনাৰ চালাড অলপ আছে এইফালে নেমু আছে আৰু এইফালে বেঙেনা চৰি মানে আলু পিটিকা আৰু এইফালে অলপ চালাড দিছে ঠিক আছে এইটো হৈ গ'ল আপোনালোকৰ পূৰাপূৰি 60 ৰুপিজৰ থালি অকল এই 60 ৰুপিজৰ থালিখনৰ লগতে মই ইয়াৰ মাজতে আপোনালোকক দেখাবৰ কাৰণে টেষ্ট কৰি চাওঁ ইয়াৰ পৰ্ক কাৰীটো এবাৰ মই ট্ৰাই কৰি চাওঁ এইটো হৈ গ'ল পৰ্ক কাৰী আৰু এইটো হৈ গ'ল হাঁহ মাংস ডাক কাৰী দেই এইফালে দেখিছে আপোনালোকে ইয়াত হাঁহ পোৱা যায় আৰু ইয়াৰ টেষ্টটো কেনেকুৱা আৰু এইটো হৈ গ'ল এটা বইল গাহৰি দিছে নে কি দিছে এইটো বইল গাহৰি নে চিকেন হয় ন এইটো চিকেন হয় এইটো বইল চিকেন হয় চৰি তো বইল চিকেন ধুনীয়াকৈ দিছে ইয়াৰ টেষ্টটো কৰি চাবলৈ কাৰণে মই ইয়াত লৈছোঁ তো দেখাওঁ খাই পিনে কেনেকুৱা লাগে সকলো মানুহে ভাত খাই কি ভাল পায় গাহৰি মাংস চ' মই গাহৰি মাংস দি ষ্টাৰ্ট কৰোঁ ঠিক আছে এইটো হৈ গ'ল পৰ্ক আৰু পৰ্ক কেইবা পিছো দিছে মানে 4 পিচ দিছে কেইবা পিচ নহয় আৰু মিডিয়াম পিচ হয় ধুনীয়া ধুনীয়া তো ইয়াৰ পিচটো ট্ৰাই কৰি চাওঁ গাহৰি পিচটো কেনেকুৱা লাগে আৰু ইয়াৰ কাৰীটো চ' বন্ধুসকল সঁচা কথা কৈছোঁ ইয়াৰ যোনটো গাহৰি মাংস বনাইছে হোটেল ৰেঙনিত আহক আপোনালোকে আহক আৰু গাহৰি থালিটোৰ দাম কিমান আছিলে পৰ্ক থালি 120 টকা 120 টকা পৰ্ক থালি আৰু এইটো গাহৰি পাব আপোনালোকে ধুনীয়াকৈ আৰু এইটো থালিৰ লগতে আপোনালোকে আহক খাবলৈ কাৰণে গাহৰিটো আল্টিমেট বনাইছে এতিয়া আমি খাই চাওঁ বলক টেষ্ট কৰি চাওঁ মাছটো অ'কে বন্ধুসকল ইয়াৰ পাছতে মই ফিছটো ট্ৰাই কৰোঁ মাছটো আৰু এইটো আপোনালোকৰ 70 ৰুপিজৰ হয় ঠিক আছে মাছটো মই এবাৰ দামটো এনেই মেনুখন অলৰেডি দেখাই দিলোঁৱে এনেই তথাপি কৈ দিছোঁ আৰু এটা কথা এইটো মাছটো বনাইছে পূৰা সৰিয়হ দি ঠিক আছে দেখিছে পূৰা সৰিয়হ দি বনাইছে মজা পাইছোঁ খাই মানে মই এতিয়া বঢ়িয়া লাগিছে সঁচা কৈছোঁ আৰু যোনটো জেগাত এই বেঙেনা পকৰিটো দিয়ে নহয় মোৰ সেইখন হোটেলত গৈ এনেও ভাল লাগে
আৰু এটা কথা এই 60 ৰুপিজৰ থালিখনত এনেকুৱা নহয় যে আপোনালোকে এবাৰে ল'ব পাৰিব আপুনি ভাত আৰু ৰিপিট কৰিব পাৰিব ভাজি চাজি ৰিপিট কৰিব পাৰিব খালি এটা কথা মোক ইয়াত ইমানবোৰ আইটেম দিছে আই ডোণ্ট থিংক কি কোনোবা আৰু ডবল খাব পাৰিব ভাত ল'লেও মানে ভাজি চাজিবোৰ ল'ব নালাগে কাৰণ বাতি ভৰাই ভৰাই দিছে চব এইটো কল পচলা এইটো ভাজি চব্জি এনেকুৱা নহয় যে অলপ অলপকৈ দিছে একদম পূৰা বাতি ভৰাই ভৰাইকৈ পূৰা ধুনীয়াকৈ দিছে আপোনালোকে আৰামছে খাব পাৰিব 60 ৰুপিজত মজা মাছটো ঠিক আছে এতিয়া আমি হাঁহ মাংস ট্ৰাই কৰোঁ অকল ইয়াৰ পাছতে মই হাঁহ মাংসটো ট্ৰাই কৰিবৰ কাৰণে গৈ আছোঁ দেখিছে এইটো হৈ গ'ল হাঁহ মাংস আৰু হাঁহ মাংসৰ থালিটো আপোনালোকে এবাৰ দেখাই দিওঁ 180 ঠিক আছে আৰু কোমোৰাৰ লগত বনাইছে উইথ কোমোৰা বুলি লিখা আছে মেনিউখনত কোমোৰা পাওঁনে নাপাওঁ এতিয়া অহ মাই গড এক গালমান হাঁহ মাংস আছে দেই এইটো কোমোৰা দেখিছে কোমোৰা আৰু হাঁহ মজা আৰু ইয়াৰ গ্ৰেভিটোৱে ক'ব ইয়াৰ কেনেকুৱা এইটো হাঁহ মাংস বঢ়িয়া বনাইছে 180 ৰুপিজত ন সঁচা কথা কৈছোঁ মানে বঢ়িয়া মজা এতিয়া এটা কথা কওঁ ডিব্ৰুগড়ত মই বহুত জেগাত যাওঁ আপোনালোকে খাই পিনি আপোনালোকে খানাটো বেয়া পায় কেতিয়াবা কেতিয়াবা ভাল পায় কিন্তু এইখন হোটেল ৰেঙনি দুৱাৰ চুকত আছে নতুনকৈ খুলিছে মই সঁচা কথা কৈছোঁ মই ভাল পাইছোঁ মই আপোনালোকৰ কথা আপোনালোকে মোক পাছত কাইলৈ কমেণ্ট দিলেও মানে মই না বুলিয়ে ক'ম মই বেয়া নাই পোৱা বুলিয়ে ক'ম কিন্তু সঁচা কথা কৈছোঁ মই ভাল পাইছোঁ মই গাহৰিটো ভাল লাগিলে মাছটো ভাল লাগিলে এণ্ড হাঁহটো ধুনীয়া বনাইছে আল্টিমেট বনাইছে ইয়াৰ পাছতে খাই চাওঁ বইল চিকেন দিছে আমাক ইয়াৰ বইল চিকেনটো ট্ৰাই কৰি চাওঁ একবাৰ কেনেকুৱা লাগিছে দেখিছে তাৰ পাছতে ট্ৰাই কৰোঁ বইল চিকেনটো দেখিছে আপোনাক কি ধুনীয়াকৈ একদম অলপ বেলেগ ষ্টাইলত বনাইছে গুৰি নিচিনা লাগিছে চাওকচোন অলপ গুৰি টাইপৰ লাগিছে কি শাক দি বনাইছে মই একো বুজি পোৱা নাই কিন্তু ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে ঠিক আছে উঠা ম'ম' চুপটো নিচিনাহে লাগিছে দেখি পিনে এইটো বইল চিকেন মচুন্দৰী ফ্লেভাৰটো আহিছে ইয়াত মচুন্দৰী দিছে 100% এটা বস্তু দিয়া নাই ইয়াত টেঙাটো দিবৰ কাৰণে অলপমান এই যে হেৰিটো বেম্বো শ্বটটো সেইটো নাই ইয়াত কিন্তু টেঙাটো বেলেগ এক্সট্ৰা ফ্লেভাৰ এটা আহিছে মচুন্দৰী পাত দি বনাইছে আৰু বেলেগ টাইপত বনাইছিলে বইলটো একদম মানে ইউনিক এনেকুৱা লাগিছে মানে বহুত কষ্টত মানে এইটো ফ্লেভাৰটো একদম ক্ৰিয়েট কৰিছে তেখেতসকলে উইদাউট বেম্বো শ্বুট দি এনেকুৱা লাগিছে মোৰ মাংসবোৰ ধুনীয়া সিজিছে ঔটেঙা আচাৰ ঔটেঙাটো কাটি একদম পূৰা মছলাত মিলাই মেলি ধুনীয়াকৈ ৰ'দত শুকুৱাই পিনি যোনটো আচাৰ বনায় এইটো বঢ়িয়া চ' বন্ধুসকল মোৰ ভাত খোৱা খতম হৈ গ'ল আৰু গোটেইখিনি আইটেম আপোনালোকক দেখালোঁ বইল চিকেন দেখালোঁ হাঁহ মাংস দেখালোঁ মাছ দেখালোঁ গাহৰি মাংস দেখালোঁ আৰু দেখালোঁ আপোনালোকক কি এই ভেজ থালিখন আৰু এইবোৰতো নৰ্মেল এইবোৰ আপোনালোকৰ কল পচলা আছে মিক্স চব্জি আছে আচাৰ আছে পাপৰ আছে এইবোৰনো কি খাই দেখাম টেষ্টবোৰ সকলোৱে গম পায় কিন্তু আহিব ইয়াতে খাবলৈ কাৰণে ভাল পাব ৰেঙনি নামৰ এই হোটেলখনৰ দুৱাৰা চুকত খুলিছে এড্ৰেছটো বাহিৰৰ পৰা আৰু এবাৰ পূৰা ভালকৈ দি দিম মই আৰু এখন নতুন খুলিছে তো আপোনালোকে আহক ট্ৰাই কৰক ইয়াত ফুডটো কেনেকুৱা দামটো ৰিজনেবল বৰ বেছি দাম নহয় দামটো আপোনাৰ চিকেন থালি 110 টকা আৰু ভেজ থালি 60 টকা আৰু 60 টকাত এই ভেজ থালিখন সঁচাকৈ বহুত ধুনীয়া দিছে এইখিনি এৰি পিনে এইখিনি বহুত ধুনীয়া দিছে সঁচাকৈ মজা লাগিলে ঠিক আছে আৰু বহুত মানুহে মোক কমেণ্ট কৰি থাকে যে আপোনালোকে এটা ফ্ৰী খানাটো খাই দিয়ে সেইকাৰণে ইউটিউবাৰবোৰক ভালকৈ ট্ৰিট কৰে এনেকুৱা নহয় মই সুধি লৈছোঁ ভেজ থালিখন মই যেনেকৈ খাম সেইখন থালি কাষ্টমাৰে পাবনে নাপায় তো মোক কৈছে এইখন থালিয়ে হয় তো আপোনালোকে আহক 60 ৰুপিজ দিয়ক আৰু এইখন ভেজ থালিয়ে খাওক আৰু যদি নিদিয়ে তেখেতসকলে মোৰ এই ভিডিঅ'টো দেখাই দিব ঠিক আছে ৰেঙনি নামৰ এই হোটেলখনত সঁচাকৈ খানা খাই বহুতেই ভাল লাগিলে আৰু স্পেচিয়েলি মোৰ ইয়াত 60 ৰুপিজৰ থালিটো চ' ইয়াৰ এই ৰেঙনি নামৰ এই হোটেলখনৰ এই অনাৰজন আছে দাদা আপোনাৰ নামটো ক'ব মৃদুল বৰা হোটেলখন খোলা কিমান দিন হ'ল মই আমাৰ 2 মাহ হৈছে আজি আপোনালোকৰ এই 60 ৰুপিজৰ যোনখন থালি মই খালোঁ এতিয়া সঁচাকৈ বহুতেই ডাঙৰ আৰু বহুতখিনি আইটেম দিছে ইয়াতে তো ইয়াত মোক স্পেচিয়েলি দিলে নে কাষ্টমাৰ আহিলে মই কি আপোনালোকক যিটো দিছোঁ আমি কাষ্টমাৰক সেইটোৱে দিওঁ হয় না হয় ঠিক আছে তো এই 60 ৰুপিজৰ থালিখন সঁচাকৈ মই বেলেগ বহুত ভিডিঅ' বনাইছোঁ আপোনালোকে সকলোৱে চাই থাকে আৰু তাতকৈ সঁচাকৈ মোৰ বহুত ভাল লাগিলে ঠিক আছে আৰু এটা কথা আপোনাৰ এই ৰেঙনি নামৰ হোটেলখন থলুৱা খাদ্যৰ এই হোটেলখনত স্পেচিয়েলি কি খাবলৈ কাৰণে মানুহে আহিব পাৰে
আমাৰ ইয়াত আপোনাৰ চিকেন বইলটো পাৰিব আৰু ডাকটো স্পেচিয়েলি পাৰিব হয় ন? আপোনাৰ আৰু কচু আপোনাৰ যিটো থলুৱা খাদ্য কচুৰ পৰা খুতুৰা হেৰিয়ালৈকে খুতুৰা জোললৈকে আমাৰ সেইখিনি গোটেইখিনি এতিয়া মানে থলুৱা হিচাপে কৰা হয় আচ্ছা মই ইয়াৰ বইল যোনটো চিকেন আছে সেইটো সঁচাকৈ খাই মানে বহুতেই ভাল লাগিলে আপোনালোকে আহিব ইয়াতে ট্ৰাই কৰিব যোনটো বইল চিকেন আছে ঠিক আছে আৰু লগতে ইয়াত যোনটো ডাক কাৰী দিলে সেইটো সঁচাকৈ বহুত ভাল লাগিলে তো আপোনালোকৰ এই হোটেলখনৰ এড্ৰেছটো এবাৰ আমাৰ দৰ্শকক কৈ দিওঁ হয় আমাৰ এই হোটেলখন আপোনাৰ দুৱাৰা চুক NH37 আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি নিয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি চ' ডিব্ৰুগড় যোনটো দুৱাৰা চুকৰ ৰাস্তা আছে সেই ৰাস্তাটো সোমাই আহি ৰাইট চাইডে অকণমান গ'লটো সোমাই আহিলে পায় বাহিৰৰ পৰা এড্ৰেছটো পূৰা ধুনীয়াকৈ দি আছোঁ খানা খাই বহুতে ভাল লাগিলে আকৌ আহিম দাদা ঠিক আছে থেংক ইউ কিবা ক'ব নেকি আৰু একো নাই? নাই একো নাই আপোনাৰ ঠিক আছে তো খানা খাই সঁচাকৈ ভাল লাগিলে আপুনিও আহক এনেকুৱা ধৰণৰ এখন নতুন হোটেল নাম হৈছে ৰেঙনি বাহিৰৰ পৰা এড্ৰেছটো দি দিওঁ চ' বন্ধুসকল ডিব্ৰুগড় দুৱাৰা চুকতে পাব এই ৰেঙনি নামৰ হোটেলখন আৰু এইফালে গ'লে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ওলাবগৈ আৰু এই ডিব্ৰুগড়ৰ দুৱাৰা চুকতো সোমাই অকণমান ভিতৰত গ'লে এই ৰেঙনি নামৰ হোটেলখন পাব ইয়াৰ 60 ৰুপিজৰ থালিটো খাই সঁচাকৈ ভাল লাগিলে আৰু এনেকুৱা ধৰণৰ নতুন নতুন ৰেষ্টুৰেণ্ট ৰিজৰ্ট খানা চাই থাকিবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক গাইজ থেংক ইউ